Hello friends, welcome to Lekharu Hub. আৰু আহক আজি আমি লাই শাকৰ সৈতে গাহৰি মাংস বনাবলৈ শিকো। ইয়াৰ বাবে আমাক লাগিব প্ৰথমে আমি কেৰাহীখন সম্পূৰ্ণ গৰম হ'বলৈ দিম। আৰু কেৰাহীখন সম্পূৰ্ণ গৰম হোৱাৰ লগে লগে আমি ইয়াত অলপ তেল দিম। প্ৰয়োজন সাপেক্ষে তেল দিম আৰু তাৰ পিছত তেলখিনি সম্পূৰ্ণ গৰম হোৱাৰ পাছত আমি ইয়াত কেইটুকুৰামান দালচেনি আৰু লং দিম। লং আৰু দালচেনিখিনি সম্পূৰ্ণ ফ্ৰাই হোৱাৰ পাছত আমি ইয়াত কেইটামান আলু দিম। কেইটামান নহয়, অৱশ্যে মই ইয়াত যথেষ্ট আলু দিছোঁৱেই। আৰু এতিয়া আমি আলুখিনি ভালকৈ ফ্ৰাই হ'বলৈ দিম। ৰঙাকৈ আলুখিনি ফ্ৰাই হোৱাৰ পিছত আলুখিনি আমি কাঢ়ি থ'ম। এতিয়া পুনৰ কেৰাহীখন সম্পূৰ্ণ গৰম হোৱাৰ পিছত আমি ইয়াত কেইখিলামান তেজপাত দিছোঁ আৰু তেজপাতখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। তেজপাতখিনি ফ্ৰাই হোৱাৰ পিছত এতিয়া আমি ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে ভাজি থাকিম। ইতিমধ্যে আমাৰ পিঁয়াজখিনি প্ৰায় ৰঙা হৈ গৈছে আৰু এতিয়া আমি ইয়াত বাটি থোৱা আদা নহৰুকণ দিম। আৰু আমি কেৰাহীটো ভালকৈ লৰাই থাকিম যাতে পিঁয়াজ আৰু আদা নহৰুকণ কেৰাহীত লাগি নধৰে। আৰু এতিয়া আমি ইয়াত গাহৰি মাংসখিনি দি দিম। মাংসখিনি আমি লৰাই থাকিম যাতে ইয়াত একো বস্তু লাগি ধৰিব নোৱাৰে। আৰু এতিয়া আমি নিজৰ জোখমতে নিমখ দিম, তাৰপিছত অলপ হালধি দিম। আৰু সকলোখিনি আমি এতিয়া সুন্দৰকৈ মিলাই দিম। এতিয়া আমি হিটটো অলপ কমাই দিওঁ। মিডিয়াম ফ্লেমত থৈ আমি এতিয়া ইয়াত মিট মছলা দিম আৰু ভালকৈ লৰাই দিম। এতিয়া ফ্ৰেণ্ডছ, আমি প্ৰথমে ফ্ৰাই কৰি থোৱা আলুখিনি মাংসখিনিৰ সৈতে মিলাই দিম। এতিয়া সকলোখিনি আমি ভালকৈ মিক্স কৰাৰ পাছত ইয়াত বাকী থকা আদা নহৰুকণ দি দিম। এতিয়া আমি কাটি থোৱা বিলাহীখিনি মাংসখিনিৰ সৈতে মিলাই দিম আৰু হাফ ফ্ৰাই কৰিম। এতিয়া অলপ গৰম মছলা দিম। গৰম মছলা দিয়াৰ পিছতেই আমি এতিয়া ইয়াত লাই পাত অলপ ভাঙি দিম। এতিয়া সকলোখিনি আমি ভালকৈ মিক্স কৰিম আৰু মাত্ৰ 2 মিনিটমানৰ পিছতেই আমাৰ মাংস চব্জিখিনি প্ৰায় হৈ যাব। ফ্ৰেণ্ডছ, চাওক আমাৰ এই চব্জিখিনি হৈ গ'ল। ইটছ কমপ্লিট। ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।